আমি এই ভিডিঅ' ছিৰিজত আলোচনা কৰি আছিলোঁ মোৱামৰীয়া গণবিদ্ৰোহ নৱম শ্ৰেণীৰ ইতিহাস পাঠ্যক্ৰমৰ যিকেইটা অধ্যায় আছে যিটো অধ্যায় আছে তাৰ ভিতৰত তৃতীয় নং অধ্যায় যিটো আছে মোৱামৰীয়া গণবিদ্ৰোহ সেইটো অধ্যয়ন কৰি আছিলোঁ। সেই মোৱামৰীয়া গণবিদ্ৰোহৰ আমি যিটো প্ৰথমটো ভিডিঅ' আছিল তাত বহুকেইটা পইণ্ট মোৱামৰীয়াসকলৰ পৰিচয়, মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ আৰু সেই মোৱামৰীয়া সকলৰ যিটো পাইক প্ৰথা এই গোটেইখিনি বস্তু আমি আলোচনা কৰিছিলোঁ। আজি এই ভিডিঅ'টোৰ দ্বিতীয়টো ভাগত আমি পৰৱৰ্তী আলোচ্য বিষয়সমূহ আলোচনা কৰিম। তো আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি আলোচনা কৰিম এই যিটো বিদ্ৰোহ আছিল, বিদ্ৰোহটো কেনেকৈ আৰম্ভণি হৈছিল, বিদ্ৰোহ কিয় সৃষ্টি হ'ল, মানুহ কিয় বিদ্ৰোহী হ'ল বা মোৱামৰীয়াসকল কিয় বিদ্ৰোহী হ'ল সেইখিনি আমি আগৰ ভিডিঅ'টোত বহলভাৱে আলোচনা কৰিছিলোঁ। এতিয়া আমি আলোচনা কৰিম সেই বিদ্ৰোহৰ সৃষ্টিটো কেনেকৈ হ'ল। আমি সেই বিদ্ৰোহৰ আৰম্ভণিৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে আমি তিনিজন ব্যক্তিৰ বিষয়ে আলোচনা কৰিব লাগিব। সেই ব্যক্তি তিনিজন হৈছে কীৰ্তিচন্দ্ৰ বৰবৰুৱা, নাহৰখোৱা শইকীয়া আৰু ৰাঘৱ মৰাণ। কীৰ্তিচন্দ্ৰ বৰবৰুৱা আছিল এজন আহোম ৰাজদৰবাৰৰ বিষয়া। তেওঁ স্বৰ্গদেউৰ এজন সহযোগী বিষয়া আছিল। যদি আমি বিষয়া বা স্বৰ্গদেউৰ মন্ত্ৰীৰ বিষয়ে কওঁ তেনেহ'লে বস্তুটো সহজ ভাষাত বুজিব গ'লে এনেকুৱা যে আজিৰ তাৰিখত যেনেকৈ দেশৰ প্ৰধানমন্ত্ৰী আছে তেওঁৰ লগত আৰু তেওঁৰ এটা মন্ত্ৰী পৰিষদ থাকে আৰু মন্ত্ৰী থাকে, ঠিক তেনেকুৱাকৈ সেই সময়ত আহোম যুগতো শাসনৰ মূল ব্যক্তি আছিল স্বৰ্গদেউ আৰু সেই স্বৰ্গদেউৰ লগত আৰু অন্যান্য মন্ত্ৰীসকল যেনে বুঢ়াগোহাঁই, বৰগোহাঁই, বৰপাত্ৰ গোহাঁই, বৰবৰুৱা আৰু অন্যান্য ধৰণৰ মন্ত্ৰীসকল আছিল। গতিকে তেনেকুৱা এজন মন্ত্ৰী বা বিষয়া আছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা। কীৰ্তিচন্দ্ৰ বৰবৰুৱা নিজে দিহিং সত্ৰৰ শিষ্য আছিল আৰু তেওঁ যিটো মোৱামৰীয়া যিসকল আছিল, মায়ামৰা সত্ৰৰ যিসকল শিষ্য আছিল তেওঁলোকক তেওঁ মোটেও দেখিব নোৱাৰিছিল। তেওঁলোকৰ প্ৰতি তেওঁৰ এক ঘৃণাৰ মনোভাৱ আছিল। সেইকাৰণে তেওঁ হকে বিহকে সুবিধা পালেই সেই মায়ামৰা সত্ৰৰ মোৱামৰীয়াসকলক অত্যাচাৰ কৰিছিল, গালি শপনি দিছিল, অপমানিত কৰিছিল। এনেতে এবাৰ মোৱামৰীয়াসকলৰ দুজন নেতা নাহৰখোৱা শইকীয়া আৰু ৰাঘৱ মৰাণে এবাৰ ৰজাৰ ওচৰলৈ বছৰেকীয়া কৰ দিবৰ কাৰণে এদল হাতী লৈ আহিছিল। সেই হাতীৰ দলটোত যিটো হাতী কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ কাৰণে অনা হৈছিল, কীৰ্তিচন্দ্ৰ বৰবৰুৱাই সেই হাতীটোত নানান খুঁত উলিয়াই এই যি দুইজন নেতা আহিছিল মোৱামৰীয়াসকলৰ, নাহৰখোৱা শইকীয়া আৰু ৰাঘৱ মৰাণ, সেই দুজনক বহু অপমান কৰিলে, দুইজনক বেতেৰে কোবালে আৰু তাতে নাহৰখোৱা শইকীয়াৰ কাণ কাটি পঠিয়ালে। সেইটো এক প্ৰকাৰৰ চূড়ান্ত অপমান আছিল। গতিকে এনে চূড়ান্ত অপমানিত হোৱাৰ পিছত মোৱামৰীয়াসকল খঙত ফাটি পৰিছিল। তেওঁলোক বিদ্ৰোহৰ কাৰণে উত্তেজিত হৈ পৰিছিল আৰু গতিকে এনেকুৱা এটা পৰিস্থিতিত এনে অপমানৰ পিছত মোৱামৰীয়া মহন্তসকলেও শিষ্যসকলক বিদ্ৰোহৰ কাৰণে অনুমতি দিছিল আৰু ফলস্বৰূপে তেওঁলোকে বিদ্ৰোহৰ কাৰণে প্ৰস্তুতি লৈছিল আৰু বিদ্ৰোহ আৰম্ভ কৰিছিল। এতিয়া আমি আহোঁ ইয়াৰ পৰৱৰ্তী পইণ্ট, বিদ্ৰোহৰ ঘটনা প্ৰবাহ। আমি এই বিদ্ৰোহটো যদিও আৰম্ভ হৈছিল এই কীৰ্তিচন্দ্ৰ বৰবৰুৱাই কৰা অমানৱীয় কাৰ্যকলাপৰ ফলস্বৰূপে যদি এই বিদ্ৰোহটো আৰম্ভ হৈছিল, বিদ্ৰোহটো ইমান সোনকালে খামকটা নাছিল। বহু দীঘলীয়া সময় জুৰি প্ৰায় 30 বছৰ জুৰি এৰাধৰাকৈ এই বিদ্ৰোহটো চলিছিল। অৰ্থাৎ কিছুদিন বিদ্ৰোহ, তাৰপিছত আকৌ কিছুদিন শান্তি, আকৌ এবাৰ বিদ্ৰোহীসকলে শক্তি গোটাই আকৌ আক্ৰমণ কৰিছিল। এনেকুৱা ধৰণে কেইবাবাৰো সফল হৈছিল, কেইবাবাৰো বিফল হৈছিল, কিন্তু বিদ্ৰোহটো বহুদিন চলিছিল। প্ৰায় 30 বছৰ জোৰা এই বিদ্ৰোহ চলিছিল। গতিকে আমি এতিয়া আৰম্ভ কৰোঁ প্ৰথমটো বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল। প্ৰথমটো বিদ্ৰোহ হৈছিল 1769 চন 1769ৰ শেষৰ ফালে হৈছিল। তেওঁলোকে কি কৰিছিল, মোৱামৰীয়াসকলে প্ৰায় 7,000 সৈন্য গোটাই লৈছিল। তেওঁলোকে কি কৰিছিল, এটা মৰাণ অধ্যুষিত অঞ্চলত ৰজাঘৰীয়া কামৰ কাৰণে কাঠ কাটিব যোৱা এটা দলক আক্ৰমণ কৰিছিল। অৰ্থাৎ ৰজাৰ কামৰ কাৰণে কাঠ কাটিব যোৱা এটা দলক আক্ৰমণ
কৰিছিল। যেতিয়া ৰজাই এই খবৰটো পালে যে তেওঁৰ কাট কাটিবলৈ যোৱা দলক আক্ৰমণ কৰা হৈছে, তেতিয়া ৰজাই 2000 সৈন্যৰ এটা বাহিনী পঠিয়াই দিলে। কিন্তু এই 2000 সৈন্যৰ বাহিনীটো সেই বিদ্ৰোহীসকলৰ হাতত পৰাস্ত হ'ল। ৰজাগৰীয়া সৈন্যবাহিনীটো বিদ্ৰোহীসকলৰ হাতত পৰাস্ত হোৱাৰ ফলত মোৱামৰীয়া লোকসকলৰ মনত বহুত উৎসাহ আহিল আৰু বহুত নতুন নতুন মানুহেও তেওঁলোকৰ দলত যোগ দিলে। ৰজাই এই পৰাজয়ৰ বাতৰি পাই এইবাৰ 14,000 সৈন্যৰে এটা ডাঙৰ সৈন্যবাহিনী পঠিয়াই দিলে। কিন্তু এই সৈন্যবাহিনীয়েও মোৱামৰীয়াসকলক পৰাস্ত কৰিব নোৱাৰিলে। এইবাৰো মোৱামৰীয়াসকল জয়ী হ'ল। জয়ী হৈ তেওঁলোকে ৰাজধানী অভিমুখে যাত্ৰা আৰম্ভ কৰিলে, ৰাজধানী দখল কৰিব। ৰজা লক্ষীসিংহই যেতিয়া দেখিলে যে তেওঁৰ সৈন্য পৰাস্ত হৈছে, গতিকে এতিয়া তেওঁৰ আৰু মানে ৰক্ষা পোৱাৰ নাই, তেওঁৰ আৰু উপায় নাই। গতিকে তেওঁ কি কৰিলে, তেওঁ মন্ত্ৰীসকলক লগত লৈ গুৱাহাটীলৈ গুচি যোৱাৰ পৰিকল্পনা কৰিলে। কিন্তু তেওঁ ৰাজধানীৰ পৰা ওলাই গুৱাহাটীলৈ যোৱাৰ আগে আগেই বিদ্ৰোহীসকল ৰাজধানীত সোমাই ৰজা আৰু মন্ত্ৰী যিমান আছিল সকলোকে বন্দী কৰি ল'লে আৰু সকলোকে কাৰাগাৰত নিক্ষেপ কৰিলে। ইয়াত ৰজা লক্ষীসিংহ আছিল, তেওঁৰ অন্যান্য যিসকল মন্ত্ৰী, আনকি কীৰ্তিচন্দ্ৰ বৰবৰুৱাও এই বন্দীৰ মাজত আছিল। ৰজাক বন্দী কৰি আৰু অন্যান্য বিষয়াসকলক পোতাশালত থৈ, পোতাশাল, হাতীশাল ইত্যাদি বিভিন্ন ধৰণৰ জেলত থৈ মোৱামৰীয়াসকলে ৰাজধানী দখল কৰি তাত তেওঁলোকৰ চৰকাৰ পাতিলে। তাতে তেওঁলোকে ৰমাকান্ত বা ৰমানন্দ নামৰ এজন বিদ্ৰোহীক তেওঁলোকে ৰজা পাতিলে। এই ৰমাকান্ত বা ৰমানন্দ আছিল নাহৰখোৱা শইকীয়াৰ পুত্ৰ। আৰু সেই সময়ত নাহৰখোৱা শইকীয়াৰ লগত থকা ৰাঘৱ মৰাণ যিজন নেতা আছিল, তেওঁ বৰবৰুৱা হ'ল। গতিকে তেওঁলোকে মোৱামৰীয়াসকলে এইদৰে আহোম ৰজাক পৰাস্ত কৰি নিজৰ ৰাজধানী দখল কৰি নিজৰ ৰাজ্য স্থাপন কৰিছিল। কিন্তু তেওঁলোকৰ এই ৰাজ্য বেছিদিন স্থায়ী নহ'ল। তাৰ মূল কাৰণটো হৈছে এই যিসকল লোক আছিল, এওঁলোক ৰাজশাসন চলোৱাৰ কাৰণে অভিজ্ঞ নাছিল। তেওঁলোকে শাসন কেনেকৈ চলাব লাগে এইটো জনা নাছিল। আৰু যাৰ কাৰণে কি হ'ল, তেওঁলোকৰ মাজত খুব সোনকালেই খোৱা কামোৰাৰ সৃষ্টি হ'ল। সকলোৱে ক্ষমতাৰ কাৰণে ইজনে সিজনৰ মাজত তেওঁলোকৰ কাজিয়াৰ সৃষ্টি হ'ল। আৰু তেওঁলোকৰ মাজত সৃষ্টি হোৱা এই কাজিয়াবিলাকৰ সুযোগ লৈ আহোমৰ যিসকল মানুহ আহোমৰ সমৰ্থক আছিল, তেওঁলোকে সুবিধা চাই চেলু বুজি ৰাঘৱ মৰাণ, তেওঁলোকৰ অন্যতম এজন নেতা যিজন আছিল ৰাঘৱ মৰাণ, সেই ৰাঘৱ মৰাণক হত্যা কৰালে। ৰাঘৱ মৰাণৰ হত্যাৰ পিছত আৰু অন্যান্য যিসকল আছিল আহোম সৈন্য বা যিসকল আহোম লোক কাৰাগাৰত বন্দী আছিল, তেওঁলোকো কাৰাগাৰৰ পৰা ওলাই আহিল আৰু মোৱামৰীয়াসকলৰ বিৰুদ্ধে আকৌ এবাৰ যুদ্ধ হ'ল। আৰু সেই যুদ্ধত ৰমাকান্ত পৰাস্ত হ'ল আৰু লক্ষীসিংহই ৰাজধানী পুনৰাই দখল কৰিলে, অৰ্থাৎ লক্ষীসিংহ পুনৰ ৰাজপাটত বহিল। অৰ্থাৎ এনেদৰেই বিদ্ৰোহ কৰি চৰকাৰ গঠন কৰাৰ পিছত প্ৰায় 5 মাহ পিছতেই মোৱামৰীয়াসকলৰ চৰকাৰৰ পতন ঘটিছিল আৰু প্ৰথম বিদ্ৰোহৰ ইয়াতেই সমাপ্ত ঘটিছিল। প্ৰথম বিদ্ৰোহ হোৱাৰ কিছুদিন পিছত মোৱামৰীয়াসকলে আকৌ বিদ্ৰোহ কৰিছিল। যদিও প্ৰথম বিদ্ৰোহত পৰাস্ত হোৱাৰ পিছত তেওঁলোক ৰাজধানী এৰি যাবলগীয়া হৈছিল, কিন্তু তেওঁলোকৰ প্ৰতিশোধৰ আকাংক্ষা মাৰ যোৱা নাছিল। সেয়ে তেওঁলোকে কিছুদিন পিছত আৰু সৈন্য গোটাই দ্বিতীয়বাৰৰ কাৰণে বিদ্ৰোহ কৰিছিল। তেতিয়া ৰজা লক্ষীসিংহৰ মৃত্যুৰ পিছত যেতিয়া তেওঁৰ পুত্ৰ গৌৰীনাথ সিংহ স্বৰ্গদেউ হ'ল, তেতিয়া মোৱামৰীয়াসকলে পুনৰাই বিদ্ৰোহৰ সৃষ্টি কৰিছিল। আৰু সেই বিদ্ৰোহত তেওঁলোকে ৰজা গৌৰীনাথ সিংহক হত্যা কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছিল। কিন্তু তেওঁলোকৰ এই ষড়যন্ত্ৰ বিফল হ'ল। ঘনশ্যাম বুঢ়াগোহাঁইৰ নেতৃত্বত আহোম সৈন্যই এই বিদ্ৰোহীসকলক দমন কৰিলে আৰু তেওঁলোকক ৰাজ্যৰ পৰা, ৰংপুৰ ৰাজধানীৰ পৰা আৰু আশে-পাশে অঞ্চলৰ পৰাই খেদি পঠিওৱা হ'ল। এই বিদ্ৰোহ দমনৰ পিছত ৰজাৰ নিৰ্দেশত মোৱামৰীয়াসকলৰ ওপৰত অমানুষিক অত্যাচাৰ চলোৱা হৈছিল। আৰু সেই অত্যাচাৰত অতিষ্ঠ হৈ বহু মানুহে ঘৰ দুৱাৰ এৰি হাবিয়ে বননিয়ে পলাই যাবলগীয়া হৈছিল, যাৰ ফলত আহোমৰ প্ৰায় আধা ৰাজ্য খালী হৈ পৰিছিল। এনেদৰেই দ্বিতীয় বিদ্ৰোহ ঘনশ্যাম বুঢ়াগোহাঁইৰ প্ৰচেষ্টাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল।
কিছুদিন পিছত দ্বিতীয় বিদ্ৰোহ ব্যৰ্থ হ'লেও মোৱামৰীয়াসকলৰ যিটো প্ৰতিশোধৰ জুই আছিল সেইটো নুমাই যোৱা নাছিল। তেওঁলোক কিছুদিন বাবে ৰাজ্যত শান্তি থাকিলেও তেওঁলোকে এটা সুযোগৰ সন্ধানত আছিল আৰু তেওঁলোকৰ এই সুযোগ আহিল 1786 চনত। 1786 চনত মোৱামৰীয়াসকলে পুনৰাই আক্ৰমণৰ সুযোগ পালে। তেওঁলোকে দফলা বহতীয়াসকলৰ লগত লগ লাগি আহোম সৈন্যৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিলে। কেইবাটাও যুদ্ধ হ'ল। যুদ্ধত আহোম সৈন্যৰ পৰাস্ত হ'ল। আহোম সৈন্য পৰাস্ত হোৱাৰ পিছত ৰজা গৌৰীনাথ সিংহই ৰাজধানী এৰি গুৱাহাটীলৈ পলায়ন কৰিলে। মোৱামৰীয়াসকলে ৰাজধানীত সোমাই ৰাজধানী দখল কৰিলে। পুনৰাই তেওঁলোকে কি কৰিলে, ৰাজধানীখন দখল কৰি তাতে তেওঁলোকৰ চৰকাৰ কৰিলে। সেই সময়তে কেইবাটা উল্লেখযোগ্য ঘটনা হৈছিল। সেইটো হ'ল যে ঘনশ্যাম বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল আৰু তেওঁৰ ঠাইত তেওঁৰ পুত্ৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই নতুন বুঢ়াগোহাঁই হৈছিল, যিজনক অসম বুৰঞ্জীত এক বিশেষ গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। তেওঁ বহুত গুৰুত্বপূৰ্ণ কাম কৰিছিল সেই সময়ত। মোৱামৰীয়াসকলৰ এই আক্ৰমণৰ ফলত, মোৱামৰীয়াসকলৰ যিটো আক্ৰমণ বা ৰজাগৰীয়া প্ৰত্যাক্ৰমণ, এইবিলাকৰ ফলত সৰ্বসাধাৰণ মানুহৰ সেই সময়ত দুখ দুৰ্দশাৰ সীমা নোহোৱা হৈছিল। বহু মানুহে নিজৰ ঘৰ দুৱাৰ এৰি যাবলগীয়া হৈছিল, কাৰণ এক প্ৰকাৰ ঘৰ দুৱাৰ নষ্ট হৈ গৈছিল, খেতি বাতি নষ্ট হৈ গৈছিল। সকলোতে মানে এফালে হয় ৰজাগৰীয়া মানুহৰ হাতত নিৰ্যাতিত, নহ'লে মোৱামৰীয়া বিদ্ৰোহীসকলৰ হাতত নিৰ্যাতিত। এনেদৰে নিৰ্যাতিত হৈ সৰ্বসাধাৰণ মানুহখিনিৰ দুখ দুৰ্দশাৰ শেষ সীমা নোহোৱা হৈছিল। ইয়াৰ উপৰিও এই বিদ্ৰোহত ৰাজশাসন, আহোম ৰাজতন্ত্ৰ বা আহোম স্বৰ্গদেউৰ দুৰ্বলতাৰ সুযোগ লৈ ঠায়ে ঠায়ে কিছুমান মানুহে আহোম শাসন ওফৰাই নিজকে স্বাধীন বুলি কৈ কিছু ঠাইৰ শাসক হিচাপে নিজকে ঘোষণা কৰি লৈছিল। যেনে দৰংগৰ যিজন ৰজা আছিল, সেই দৰংগৰ ৰজাই বছৰি আহোম ৰজাক যিখিনি কৰ দিব লাগে সেইখিনি দিবলৈ অমান্তি হৈছিল। তেওঁ দিয়া বন্ধ কৰি দিছিল। হৰদত্ত কামৰূপৰ অৰ্থাৎ বৰ্তমানৰ গুৱাহাটীৰ ওচৰ পাজৰ অঞ্চলত এখন ঠাই আছিল, তাতে এজন মানুহ আছিল হৰদত্ত চৌধুৰী। তেওঁ প্ৰথমে আগতে আহোম সাম্ৰাজ্যৰ অধীনত আছিল, কৰ্তলীয়া ৰজা আছিল, কিন্তু সাম্ৰাজ্যৰ এই দুৰ্বলতাৰ সুযোগ লৈ তেওঁ বিদ্ৰোহী হৈ উঠিছিল। উজনিত এজন মোৱামৰীয়া নেতা তেওঁৰ নাম আছিল সৰ্বানন্দ নামৰ মোৱামৰীয়া নেতা এজনে নিজকে স্বাধীন ঘোষণা কৰিছিল। এনেদৰে ক'বলৈ গ'লে আহোম ৰাজ্যৰ বেলেগ বেলেগ ঠাইত বহু মানুহৰ উত্থান হৈছিল, যিসকলে আহোম সাম্ৰাজ্য নামানি নিজৰ নিজৰ ৰাজ্য স্থাপন কৰাত লাগি গৈছিল বা আহোম সাম্ৰাজ্যৰ বিৰুদ্ধে বিদ্ৰোহী হৈ পৰিছিল। গতিকে এনেকুৱা এটা পৰিস্থিতিত পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে যিখন ৰাজধানী আছিল ৰংপুৰৰ পৰা পিছ হুহুকি আহি যোৰহাটত থিতাপি লৈছিল আৰু তাৰে পৰাই তেওঁ মোৱামৰীয়াৰ বিৰুদ্ধে যুদ্ধ কৰি আছিল। স্বৰ্গদেউ গৌৰীনাথ সিংহ গুৱাহাটীলৈ পলাই গৈছিল আৰু গুৱাহাটীত আহি তেওঁ মানে বিভিন্ন বিকল্প অন্যান্য ঠাইৰ পৰা সহায়ৰ পথ বিচাৰি আছিল। গতিকে এনেদৰে তৃতীয় বিদ্ৰোহ ক'বলৈ গ'লে এক প্ৰকাৰ সম্পূৰ্ণৰূপে সফল বুলিয়ে ক'ব পাৰি। এই তৃতীয় বিদ্ৰোহৰ ফলত মোৱামৰীয়াসকলে তেওঁলোকৰ নিজৰ উদ্দেশ্যত পূৰ্ণ হ'ব পাৰিছিল, আহোম ৰজাক আঁতৰাই আহোম ৰাজধানী তেওঁলোকৰ দখললৈ নিব পাৰিছিল। এতিয়া আহোঁ আমি এই তৃতীয় বিদ্ৰোহৰ পিছত কি হ'ল সেই পৰৱৰ্তী ঘটনালৈ আহোঁ। পৰৱৰ্তী ঘটনাটো হ'ল ইংৰাজৰ আক্ৰমণ। তো এইখিনিতে এটা কথা জানি লোৱা ভাল যে স্বৰ্গদেউ গৌৰীনাথ সিংহ যেতিয়া গুৱাহাটীলৈ পলাই আহিছিল, গুৱাহাটীলৈ আহি তেওঁ বৰ সুখেৰে থাকিব পৰা নাছিল। সাম্ৰাজ্যৰ দুৰ্বলতাৰ সুযোগ লৈ যিদৰে আগত কৈছোঁ যে বহু ঠাইত বহুতে নিজকে স্বাধীন ঘোষণা কৰাৰ প্ৰচেষ্টা কৰিছিল। গতিকে যেতিয়া তেওঁ গুৱাহাটীলৈ আহিছিল, তাতে কিছুমান মানুহে তেওঁৰ বিৰুদ্ধাচৰণ কৰিছিল। গতিকে সেই কাৰ্ডটো দেখি তেওঁ কি কৰিছিল, গুৱাহাটীৰ পৰা নগাঁওলৈ পলাই আহিছিল। কিন্তু নগাঁৱতো বিদ্ৰোহী দেখা পাই বিদ্ৰোহী গোটৰ সৃষ্টি হোৱাত তেওঁ আকৌ গুৱাহাটীলৈ গৈছিল। কিন্তু গুৱাহাটীত আক্ৰমণ হোৱাত তেওঁ গুৱাহাটীৰ পৰা ভটিয়াই অন্য ঠাইলৈ গৈছিল। এনেদৰে ঘূৰি থাকোঁতে তেওঁ সহায়ৰ কাৰণে বংগদেশত ইংৰাজলৈও অনুৰোধ পত্ৰ প্ৰেৰণ কৰিছিল আৰু তেওঁৰ গৌৰীনাথ সিংহৰ অনুৰোধ ৰক্ষা কৰি সেই সময়ৰ
যিজন বংগদেশৰ গভৰ্ণৰ আছিল লৰ্ড কৰ্ণৱালিছে কেপ্টেইন থমাছ ৱেলছৰ নেতৃত্বত এটা ইংৰাজ সৈন্যবাহিনী আহোম ৰজাক সহায়ৰ কাৰণে পঠিয়াইছিল আৰু সেই সৈন্যবাহিনীটো আহি যেতিয়া গুৱাহাটী পাইছিল, গুৱাহাটী পোৱাৰ পিছত তেওঁলোকে প্ৰথমেই গুৱাহাটী অধিকাৰ কৰিছিল। অৰ্থাৎ যিসকল বিদ্ৰোহী নেতা আছিল, যিসকলে গৌৰীনাথ সিংহক গুৱাহাটীত আশ্ৰয় দিব বিচৰা নাছিল, তেওঁলোকক দমন কৰি গুৱাহাটীত গৌৰীনাথ সিংহক পুনৰ স্থাপিত কৰিছিল। কেপ্টেইন থমাছ ৱেলছ 1792 পৰা 1794 চনৰ মে মাহলৈকে অসমতেই আছিল আৰু তেওঁ পৰৱৰ্তী সময়ত প্ৰথমে গুৱাহাটী উদ্ধাৰ কৰিছিল আৰু গুৱাহাটীত গৌৰীনাথ সিংহক স্থাপিত কৰি তেওঁ উজনিলৈ আগবাঢ়ি গৈছিল আৰু উজনিলৈ আগবাঢ়ি গৈ তেওঁ ৰংপুৰ পৰ্যন্ত দখল কৰিছিল। তেওঁ উজনিলৈ আগবাঢ়ি গৈ যোৰহাট পাইছিলগৈ। যোৰহাটত তাত পূৰ্ণানন্দ বুঢ়াগোহাঁই আগৰে পৰাই কিছু সৈন্য লৈ মোৱামৰীয়াসকলক বেটা দি আছিল। এই ব্ৰিটিছ সৈন্য যেতিয়া গৈ যোৰহাট পাইছিল, তেতিয়া পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ আগৰ সৈন্য আৰু ইংৰাজ সৈন্য দুয়ো সৈন্য মিলি তেওঁলোকৰ আত্মমনোবলো বৃদ্ধি হৈছিল, সৈন্য শক্তি বৃদ্ধি হৈছিল আৰু দুয়ো দলে একেলগে মোৱামৰীয়াসকলৰ ওপৰত আক্ৰমণ কৰিছিল। মোৱামৰীয়াসকল এই আক্ৰমণ তিষ্ঠিব নোৱাৰি তেওঁলোক হাৰ মানিবলগীয়া হৈছিল, ৰাজধানী ৰংপুৰ এৰি পলাই যাবলগীয়া হৈছিল। তেওঁলোকৰ যিজন ৰজাপাট আছিল ভৰত সিংহ নিজেও বহুত বেয়াকৈ ঘূণীয়া হৈছিল আৰু কোনোমতে পলাই প্ৰাণ ৰক্ষা কৰিবলগীয়া হৈছিল। এই আক্ৰমণৰ ফলস্বৰূপেই মোৱামৰীয়াসকল পৰাস্ত হোৱাত 1794 চনৰ 21 মাৰ্চ তাৰিখে গৌৰীনাথ সিংহক পুনৰাই ৰাজধানী ৰংপুৰত প্ৰৱেশ কৰিছিল। অৰ্থাৎ আহোম স্বৰ্গদেৱে পুনৰাই নিজৰ ৰাজ্য দখল কৰিছিল। তো এনেদৰে আমি যদি চাবলৈ যাওঁ, ইংৰাজৰ এই আক্ৰমণে যিটো তৃতীয় বিদ্ৰোহ আছিল, মোৱামৰীয়াৰ তৃতীয় বিদ্ৰোহ আছিল, যিটো প্ৰাৰম্ভিক অৱস্থাত সফল আছিল, সেই সফল বিদ্ৰোহকো এক প্ৰকাৰ ব্যৰ্থ কৰিছিল। আকৌ তেওঁলোকে কিছুদিন পিছত তেওঁলোকৰ ৰাজ্য হেৰুৱাবলগীয়া হৈছিল, আহোম সাম্ৰাজ্য পুনৰাই প্ৰতিষ্ঠিত হৈছিল। ইয়াৰ পিছত আহোঁ আমি পিছৰ যিটো পইণ্ট আছে, ইংৰাজৰ সহায়ত আজিৰ এই ভিডিঅ'ত তিনিটা বিষয়, বিদ্ৰোহটো কেনেকৈ আৰম্ভ হৈছিল, বিদ্ৰোহৰ আৰম্ভণি, বিদ্ৰোহৰ ঘটনা প্ৰবাহ, প্ৰথম বিদ্ৰোহৰ পৰা তৃতীয় বিদ্ৰোহলৈকে কি ঘটনা হৈছিল, কেনেকৈ হৈছিল আৰু তাৰ লগতে কেনেদৰে ইংৰাজৰ আক্ৰমণত তৃতীয় বিদ্ৰোহটোৰ দমন হৈছিল, অৰ্থাৎ তৃতীয় বিদ্ৰোহৰ সমাপ্তি হৈছিল, এই গোটেইখিনি বস্তু আলোচনা কৰিছোঁ। ইয়াৰ লগত যিকেইটা ইম্পৰ্টেণ্ট পইণ্ট আছিল সেই আলোচনা কৰিছোঁ, যিসকল ব্যক্তিৰ নাম ইম্পৰ্টেণ্ট আছিল তেওঁলোকৰ নাম ইম্পৰ্টেণ্ট আলোচনা কৰিছোঁ। গতিকে তোমালোকে পাৰ্টটো পঢ়িব লাগিব ডিটেইলছত আৰু এই গোটেইখিনি বিষয় অধ্যয়ন কৰাটো জৰুৰী। আৰু গোটেইখিনি বিষয় অধ্যয়ন কৰিবা, যেতিয়া পাৰ্টটো ভালদৰে দুবাৰমান অধ্যয়ন কৰিবা, তেতিয়া তোমালোকে এইখিনি বস্তু আৰু ভালদৰে বুজি পাবা, তেতিয়া তোমালোকৰ যিটো কনচেপ্ট সেইটো আৰু ষ্ট্ৰং হ'ব, যিয়ে তোমালোকক বস্তুটোৰ এই বিষয়ৰ ওপৰত অধিক দক্ষতা অনাত সহায় কৰিব। গতিকে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।